স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ। এতিয়া কস্তুৰী আইতাকৰ লগত ফুৰিবলৈ যাব। হে কস্তুৰী ৰেডি কৰিলো। তাৰ আগতে এতিয়া মই আপোনাক এটা বস্তু দেখাও। অনলাইনৰ পৰা চেণ্ডেল দুযোৰ আহিছে মোৰ। হে আপোনালোকৰ লগত দেখাও বুলি ভাবিছো। এয়া দুযোৰ চেণ্ডেল মই পিন্ধি চাও। এয়া অকমান ডাঙৰ হৈছে, অলপ ডাঙৰ হ'ল। জোখৰটো ঠিকেই দিছিলো, তথাপি অকমান ডাঙৰ হলে একো নাই বাৰু, চলি যাব। আৰু এইফালে আমাৰ কস্তুৰী ৰেডি হৈ গ'ল পুৰা পূজা চাবলৈ। চাওক এইয়া আইতাকৰ লগত কস্তুৰী পাত্তাই নিদিয়া হলে যে এইবা কি নালাগে নালাগে চাও। কস্তুৰী আইতাকৰ লগত দিনতে এপাক ফুৰিবলৈ গ'ল। ৰাতি সন্ধিয়া সময়ত এতিয়া আকৌ কস্তুৰীক লৈ আনিলোঁ। আৰু কস্তুৰীয়ে ইমানেই ফূৰ্তি পাইছে মানে প্ৰথমবাৰ দেখিছে, সেইকাৰণে চাগে বহুত ফূৰ্তি পাইছে। কস্তুৰী হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। আজি পূজা চাবলৈ আহিলোঁ। লগত আছে ডান্সাৰ ভাই, নাৰায়ণ, কস্তুৰী, এইফালে মনোজ ভাই। সেয়াই আৰু পূজা চাবলৈ আহিলোঁ। তাৰপিছত বিশেষ একো নাই, মানুহ অলপ হৈছে বাৰু। তাৰপিছত আগলৈ চাই থাকক আৰু অকণমান চাম আৰু গুচি যাম। গুড মৰ্ণিং। যোৱাকালি পূজা চাবলৈ গৈছিলোঁ আৰু ভিডিঅ' ভালকৈ কৰা নহ'ল আৰু মানে ভালকৈ চোৱাই নহ'ল। তেনেকৈ বিশেষ একো ভাল নায়েই, সেইকাৰণে নেদেখুৱালোঁ। তাৰ পাছত এতিয়া ৰাতিপুৱা আৰু ভিডিঅ' অকণমান কৰিলোঁ। চাহ খাই আছোঁ এতিয়া। তাৰ পাছত আৰু এয়াই আৰু চাহ খাই লওঁ। যোৱাকালি পূজাত কস্তুৰীয়ে পেপা এটা কিনিছিলে আৰু বেলুন কিনিছিলে। আৰু এতিয়া সেই পেপাৰটো এতিয়া কস্তুৰীয়ে বজাই দেখাব আৰু বেলুনটো লাইট জ্বলাই দেখাব। বেলুনটো মানে কস্তুৰী লাইট জ্বলে, সেয়ে এতিয়া লাইট জ্বলাবও জানে, সেয়ে আপোনালোকক এতিয়া দেখাব আমাক কস্তুৰীয়ে। এয়া এতিয়া আমাৰ কস্তুৰীয়ে এটা পেপাৰটো বজাই দেখাব। কস্তুৰী পেপাৰটো বজাই দিব লাগিছিলে। লাইটটোহে জ্বলাব বেলুনৰ। এইয়া আমাৰ কস্তুৰীয়ে লাইটটো জ্বলাই দিলে বেলুনৰ। এইয়া তাৰপিছত এতিয়া পেপাৰটো বজাই দেখাই দে কস্তুৰী, পেপাৰটো। এইটো থৈ ল ইচ আমাৰ কস্তুৰী বজাব জানে। আজি মনোজ ভাই দংবিলি যাব। তাৰ পাছত এয়া আমাৰ কস্তুৰী পুৰা মাজত বহি আছে। আৰু এইবিলাক হ'ল মনোজ ভাই লৈ যোৱা বস্তুবিলাক। চাওকচোন কি কি লৈ যাব। আৰু এইফালে কি কয় মেগী, আপেল, তাৰ পাছত আৰু ঢেৰ কিবা কিবি বস্তু আছে। এতিয়া ভৰাবলৈ হয় মানে ৰেডি আৰু আগতে ওলাই লৈছে। এইটো আপেল, আকৌ এইটো আপেল পাপাই লৈ যাব। আৰু কস্তুৰীক এডাল মালা পিন্ধাই দিছো। আকৌ মানে চৰ্দি হৈ আছে, সেইকাৰণে পিন্ধাই দিলো আগতীয়াকৈ। এইটো আপেল। আৰু এইবিলাক মনোজ ভাই আৰু কি ক'ম আৰু ইমানে বস্তু লৈছে। ইমান বস্তু দৰকাৰ হ'বনে? লাগিব পাৰে মানে সেইকাৰণে আগতীয়াকৈ লৈ যোৱা হৈছে। দৰকাৰ। আৰু মনোজ ভাই যিটো জেগাত গৈ আছে তাত মানে নেটৱৰ্ক নাপায়, সেইকাৰণে ফোন চোন কৰা নহ'ব। আৰু যি ইয়াৰ পৰা গ'ল তাৰ পাছত আৰু সেইখিনি আৰু তাৰপিছত ঘূৰি আহিলেহে কথা চথা পাতিব পাৰিম চাগে ন মনোজ ভাই? সেয়াই আৰু তাৰ পাছত এতিয়া যাবলৈ ৰেডি হৈছে আৰু কেইদিন লাগিব সেয়াও ক'ব নোৱাৰো। এতিয়া যাবলৈ ৰেডি। মনোজ ভাই 12:30মান বজাত ঘৰৰ পৰা ওলাই গ'ল আৰু এতিয়া সময় হৈছে 4টামান বাজিলে। আৰু আজি ভিডিঅ'টো কেনে পালে জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম অন্যটো ভিডিঅ'ত। আজিলৈ বাই বাই।